নমস্কাৰ বন্ধুসকল মই নাচিব সোলাৰ আপোনালোকে চাই আছে মোৰ টেকনো অসমীয়া ব্ৰ ইউটিউব চেনেল আৰু আজি ভিডিঅটো এটা ইম্পৰ্টেন্ট টপিকৰ ওপৰত ভিডিঅ হয় যেটো আপোনালোকে সকলোৱে জানে যে প্ৰতি বছৰে হাই স্কুল শিক্ষান্ত পৰীক্ষাত 75% বা তাতকৈ অধিক পাৰ্চেন্টেজ পাই অহা শিক্ষাৰ্থীসকলক অসম চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰি অহা হৈছে আনন্দৰাম বৰুৱা এৱাৰ্ড কিন্তু এই আনন্দৰাম বৰুৱা এৱাৰ্ডটো 2018 বৰ্ষ বা তাৰ আগত যেটো আপোনালোকে পাবলৈ কোনো অনলাইন ৰেজিষ্ট্ৰেচন কৰিব নালাগিছিল কিন্তু 2019 বৰ্ষৰ যেটো আনন্দৰাম বৰুৱা এৱাৰ্ড এই আনন্দৰাম বৰুৱা এৱাৰ্ডটো লাভ কৰিবৰ বাবে আপোনালোকে আগতীয়াকৈ অনলাইন ৰেজিষ্ট্ৰেচন কৰিবই লাগিব সো এই অনলাইন ৰেজিষ্ট্ৰেচনটো আপোনালোকে কেনেকৈ কৰিব ক'তকৈ কৰিব এইখিনি জানিবলৈ মই এই ভিডিঅটো সম্পূৰ্ণকৈ চাওক সো বলক আমি এই ভিডিঅটো ষ্টাৰ্ট কৰো অনলাইন ৰেজিষ্ট্ৰেচন কৰিবলৈ আপোনালোকে মোবাইলত থকা ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি ল'ব ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি লোৱাৰ পিছত সাৰ্চ বাৰত arbas বুলি টাইপ কৰিব arbas ইয়াতে চাওক arbas.assam.gov.in ইয়াতে টাইপ কৰি প্ৰেছ কৰিব প্ৰেছ কৰাৰ পিছত আপোনালোকৰ আগত এনেকুৱা এটা ইন্টাৰফেচ আহিব পিছত তললৈ লৈ যোৱাৰ পিছত ইয়াতে চাওক লিখা আছে অনলাইন এপ্লিকেশন ফৰ্ম will be available from 6th November 2019 and last date of online application is 25th November 2019 মানে আপোনালোকে 6 নৱেম্বৰৰ পৰা 25 নৱেম্বৰৰ ভিতৰত অনলাইন এপ্লিকেশন ফৰ্মখন ফিল আপ কৰিব লাগিব আৰু প্ৰত্যেকজন ক্যান্ডিডেটে এই ফৰ্মটো ফিল আপ কৰিব লাগিবই যদি তেওঁলোকে আনন্দৰাম বৰুৱা এৱাৰ্ডটো লাভ কৰিব বিচাৰে তাৰ পিছত আপোনালোকে ক্লিক হিয়াৰ ফৰ অনলাইন ৰেজিষ্ট্ৰেচন ইয়াতে ক্লিক কৰি দিব তাৰ পিছত আপোনালোকে ইয়াতে আপোনালোকৰ ৰোল যেটো আপোনালোকৰ এইচএসএলসি পৰীক্ষা দিয়াতে ৰোলটো আছিল হেতু টাইপ কৰি দিব মোৰ ৰোলটো টাইপ কৰি দিছো ইয়াতে আপোনালোকে আপোনাৰ ৰোলটো টাইপ কৰি দিব তাৰ পিছত ইয়াতে আপোনাৰ নংটো টাইপ কৰিব তাৰ পিছত ইয়াতে আপোনাৰ টোটেল মাৰ্ক মোৰ টোটেল মাৰ্কটো ইয়াতে দি দিছো তাৰ পিছত ইয়াতে সাবমিট মাৰিব সাবমিট মাৰাৰ পিছত মোৰ যেহেতু এইটো কমপ্লিট কৰা আছে সেইভাবে মোৰ ইয়াতে কমপ্লিট লিখা উঠিছে আপোনালোকৰ এইটো ইনকমপ্লিট লিখা থাকিব তাতে আপুনি প্ৰথমটোত ক্লিক কৰিব লাগিব প্ৰথমটো ক্লিক কৰাৰ পিছত আপোনালোকক কিছুমান বস্তু ফিল আপ কৰিব দিব ইয়াতে আপোনাৰ এইটো ফিল আপ আপোনাৰ এড্ৰেছ দিব লাগিব পাৰ্মানেন্ট এড্ৰেছ আৰু প্ৰেজেন্ট এড্ৰেছ তাৰ পিছত আপুনি কোনখন স্কুলৰ পৰা এইচএসএলসি এক্সাম পাস কৰিছে তাৰ পিছত আপুনি এতিয়া কোনখন কলেজত পঢ়ি আছে কলেজখনৰ লোকেশন তাৰ পিছত মিডিয়াম সাইন ষ্ট্ৰীম এইবোৰ দিব লাগিব তাৰ উপৰি আপোনাৰ যিবোৰ সাবজেক্ট আছে এই সাবজেক্টসমূহ আপুনি দি দিব তাৰ পিছত আপোনাৰ কম্পিউটাৰৰ বিষয়ে নলেজ আছে নে নাই হেইবোৰ দিব লাগিব আৰু আপোনাৰ কম্পিউটাৰৰ বিষয়ে কিমানখিনি কেনেকুৱা আপোনাৰ এক্সপেৰিয়েন্স আছে হেখিনি ইয়াতে দিব লাগিব আৰু আনন্দৰাম বৰুৱা এৱাৰ্ড স্কিমটোৰ ওপৰত আপোনাৰ অপিনিয়নটো ইয়াতে লিখি দিব লাগিব আৰু আপুনি এই স্কিমটি ল'ব বিচাৰে নে নাই কন্টিনিউ কৰিব বিচাৰে নে নাই ইয়াতে আপুনি ইউজ কৰি দিব তাৰ পিছত ইয়াতে সাবমিট মাৰি দিব সাবমিট মাৰি দিয়াৰ পিছত ইয়াতে কমপ্লিট আপোনাৰ লিখা উঠিব এই প্ৰথম কামখিনি কৰাৰ পিছত আপোনালোকে সাপোৰ্টিং ডকুমেন্ট আপলোড দুটা ডকুমেন্ট ইয়াতে আপোনালোকে দিব লাগিব যেটো ডকুমেন্টটো হল যে পাসপোৰ্ট ফটোগ্ৰাফ should be in jpg format only of size not excluding more than 200 kb 200 kb কৈ ওপৰত আপোনালোকে ইয়াতে ফটো এটা দিব নোৱাৰে পাসপোৰ্ট সাইজ ফটো কিন্তু হেতু জেপিজি ফাইল বনাই দিব লাগিব আৰু এটা দিব লাগিব পাস সাৰ্টিফিকেট duly attested by and counter signature by the head of the institute from which the application pass out in PDF file format only of size not excluding more than 300 kb ইয়াতে আপোনালোকে যেটো পাস সাৰ্টিফিকেট যেটো হেডমাস্টাৰ আপোনালোকে যিখন স্কুলত পঢ়িছে সেই স্কুলৰ হেডমাস্টাৰ পৰা যেটো আপোনালোকক পাস সাৰ্টিফিকেটটো দিছে সেই পাস সাৰ্টিফিকেটটো আপোনালোকে দিব লাগিব PDF ফাইল বনাই আৰু এটো হ'ব লাগিব 300 kb সো ইয়াতে আপোনালোকে ক্লিক কৰি দিব সাপোৰ্টিং তাৰ পিছত আপোনালোকে ইয়াতে ফাইল টাইপ আপুনি কি দিব বিচাৰে প্ৰথম দিব লাগিব আপোনালোকে পাসপোৰ্ট সাইজ ফটোগ্ৰাফটো আপোনালোকে জেপিজি ফাইল বনাই দিব লাগিব জেপিজি ফাইল যদি আপোনালোকে বনাব নাজানে তেতিয়া হলে ইউটিউবত আপোনালোকে ভিডিও চাই লব হাউ টু মেক জেপিজি ফাইল ফ্ৰম ইমেজ এটো চাই লব আৰু যদি পিডিএফ বনাব নাজানে হেতু চাই লব আৰু জেপিজি ফাইল ইমেজৰ পৰা জেপিজি আৰু ইমেজৰ পৰা পিডিএফ বনোৱা যেটো এপ আছে সেই এপ দুটাৰ লিংক মই তলৰ ভিডিওত ডেসক্ৰিপচনত দি দিম আৰু ইয়াতে আপোনালোকে
চুজ এটা ফাইল চুজ কৰিব লাগিব ফাইলটো যেটো আপোনালোকে জেপিজি ফাইল বনাব তাতে আপোনালোকে ফাইল মেনেজাৰত যাব ফাইল মেনেজাৰত গৈ পেনাই আপোনালোকে ইয়াতে য'ত আপোনালোকৰ ফাইলটো সেভ হৈ যায় তাৰ পৰা আপোনালোকে এড কৰি দিব লাগিব ইমেজ টু পিডিএফ ইটোৰ পৰা এড কৰি দিব লাগিব আপোনালোকে ফাইলটো তাৰ পিছত ইয়াতে জেপিজি ইটো আপোনালোকে এড কৰি দিব লাগিব ইয়াতে এড কৰি দিয়াৰ পিছত সাবমিট মাৰিব সাবমিট মাৰি দিয়াৰ পিছত আপোনাৰ পাসপোর্ট ফটোটো হৈ গৈছে তাৰ পিছত আপুনি আকৌ এবাৰ ইয়াতে ক্লিক কৰি যেটো আপোনাৰ যেটো পাস সাৰ্টিফিকেট হিটো দিব লাগিব আপোনালোকে পাস সাৰ্টিফিকেটটো এটো হেনকৈ কৰি আপোনালোকে হেতু পিডিএফ ফাইল দিব লাগিব তাৰ পিছত এনেকুৱা কৰাৰ পিছত আপুনি ইয়াতে সাবমিট মাৰি দিব সাবমিট মাৰি দিয়াৰ পিছত আপোনাৰ এই ইন্টাৰফেসটো আহি যাব যে you have successfully filled a data sheet for Anundoram Borooah Award 2019 So যদি ভিডিওটো ভাল লাগিছে তেতিয়াহলে লাইক কৰক আৰু যি সকলে 2019 ৰ আনন্দৰাম বৰুৱা এৱাৰ্ডৰ বাবে এলিজিবল হয় তেওঁলোকলে ভিডিওটো শেয়াৰ কৰি দিয়ক যাতে সকলোৱে আনন্দৰাম বৰুৱা এৱাৰ্ডটো লাভ কৰিব পাৰে আৰু যদি আপোনালোকে মোৰ চেনেলত নতুন আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে নটিফিকেশন বেলটো অন কৰি লব সো বন্ধুসকল বাই